গুড মৰ্নিং এভৰিৱান কি খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে কুশলে আছে যদি আপোনালোক মোৰ চেনেলটো নতুন হয় তেন্তে মই জনাই দিওঁ যে মোৰ নাম পম্পী মই ইয়াত হোমলি ভিডিঅ' আপলোড কৰোঁ ৰুটিনছ আপলোড কৰোঁ আৰু ৰেচিপিজ এইবিলাক ভিডিঅ' আপলোড কৰোঁ আপোনালোকে যদি তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ ইণ্টাৰেষ্টেড তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এতিয়া বাজিলে 5টা আৰু আজি মই বহুত সোনকালে উঠিছোঁ মা উঠাই নাই মই আসলে বহুত সোনকালে উঠি যাওঁ কিন্তু পোহৰ হৈ নাথাকে কাৰণে মই বাহিৰলৈ ওলাই নাহোঁ যেতিয়াই পোহৰ হয় তেতিয়াই মই বাহিৰলৈ ওলাই আহোঁ আৰু বাহিৰত কি ধুনীয়া দৃশ্য দেখি পাওঁ নহয় চৰাই চিঞৰিব মানে ইমান ধুনীয়া দৃশ্য কুঁৱলী পৰি থাকে সেইকাৰণে মই বাহিৰতে অলপ টাইম থাকোঁ তেনেদৰে ৰাতিপুৱা পৰিৱেশটো মানে এনেকুৱা হয় কোনো গাড়ী আৱাজ নাই একো নাই অকল চৰাই চিৰিকটি মাত শুনি থকা মানে ইমান ভাল লাগে তেতিয়া মানে ভাবোঁ আৰু দেই একদম গোটেই দিনটো যদি এনেকৈয়ে গুচি যোৱা হ'লে কিমান ভাল লাগিলেহেঁতেন ন আৰু ৰ'দটো ওলোৱা মাত্ৰক মানে হাল্লা গোল্লা পূৰা গাড়ী ঘোঁৰা মানে কি চাবা সেইকাৰণে মানে মই ৰাতিপুৱা টাইমটোতো সোনকালে উঠিব বিচাৰোঁ মানে যেনে তেনে মই ৰাতিপুৱা অকণমান খোজকাঢ়িব পাৰিলেও মোৰ মনটো ভাল লাগে মোৰ মাতটো শুনি চাগে আপোনালোকে ধৰিব পাৰিছে হয় ঠিকেই মোৰ চৰ্দি হৈ আছে আৰু দুদিনমান আগত বহুত বেমাৰ হৈছিলে সেইটো কাৰণে মই এইকেইদিন ভিডিঅ' একেবাৰে বনাব পৰা নাছিলোঁ মাইনাও গা ভাল নাই মোৰো গা ভাল নাই কিনো ভিডিঅ' বনাম আৰু ভিডিঅ' বনাবলৈ বহুত কিবা কিবি আছিলে কিন্তু বহুত দেখাবলগীয়া আছিলে আমাৰ সকাম গৈছিলে ইমান ধুনীয়াকৈ নিয়ম কৰিছিলে এইবোৰ দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে দেখাব নোৱাৰিলোঁ হয়তো সময় অভাৱ হ'ল নহ'লে মোৰ বেমাৰ হ'ল মানে তেনেকুৱাই হৈ আছিলে সেইকাৰণে আজি ভাবিলোঁ একদম ফাইনেলি থিয়াং কৰি আহিছোঁ মানে আজি মই যেন তেন ভিডিঅ' এটা আপলোড কৰিমেই আজি ভিডিঅ' এটা বনাইছোঁ আৰু আপোনালোকে যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব জানেই আৰু ভিডিঅ' বনোৱাটো কিমান কষ্ট হয় সকলোৱে বুজি পায় সেইটো কথা আৰু বিশেষকৈ মই মানে ৰাতিপুৱাই উঠি আৰু একদম কেমেৰা এংগলে মিলাম আৰু যাতে মানে যি পাওঁ তেনেকৈ মানে চেষ্টা কৰোঁ সকলোবিলাক দেখাবলৈ যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পাই চাগে মই সৰুকৈ এখন কিচেন গাৰ্ডেন খুলিছোঁ আৰু যিখনত এতিয়া মই এয়া মটৰ গজালি ওলাবলৈ মই থৈ দিছিলোঁ এতিয়া সেই মটৰখিনি মই ছিটিয়াই দিমগৈ এইটো আচলতে মোৰ হ'ল কেইদিনমান হ'ল এইটো ভিডিঅ' তাৰপিছতো মই বেলেগ কামো কৰালোঁ তাত লাই শাক পুলি কিবাকিবি ধেৰ লগালোঁ কিন্তু মানে এইটো ভিডিঅ' বহুত আগৰ হয় থৈ দিছিলোঁ ভিডিঅ'টো সেইটো কাৰণে ইয়াতে বোলো লগাই দিওঁ ভিডিঅ' আচলতে বনাওঁ গম পায়নে মই সম্পূৰ্ণ ভিডিঅ'টো বনাব নোৱাৰোঁ কাৰণে আৰু আপলোড কৰা দেৰি হৈ যায়গৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ মোৰ এটা লক্ষ্য আছে কি মোক চাই যাতে অন্য মটিভেট হওক সেইটোৱে বিচাৰোঁ মই আৰু এইটো এটা সৰু জলকীয়া ভাগ সৰি পৰিলে গছৰ পৰা একো নাই মোৰ একেবাৰে চাপতে জলকীয়া লাগিছে সেইটো কাৰণে বেলেগ ভাল লাগে আৰু কিবা এটা যদি কাম কৰোঁ ন এটা ফল এটা পাওঁ নহয় ইমান যে ভাল লাগে ন ক'বই নোৱাৰোঁ আৰু এইবিলাক চৰাই মোৰ ঘৰত চৰাই মানে কি চাব আৰু শালি জালি থাকে সেই কাউৰী হ'ব শালিকা হ'ব কপৌ হ'ব ভাটৌ হ'ব সকলোবিলাক চৰাই আহে ৰাতিপুৱা সোনকালে উঠা এটাই প্ৰফিট আৰু আপুনি পূৰা মানে নেচাৰটো একদম ভালদৰে ফিল কৰিব পাৰিব আৰু সকলোবিলাক কাম মানে একদম জল্দি হৈ যায় আৰু ভিডিঅ'ত আচলতে আমি ফাষ্ট অভাৰ কৰি দিওঁ কিন্তু ৰিয়েলিটিত যদি তেনেকুৱা হয় কথাই বেলেগ আৰু এইবিলাক চাওকচোন ভাটৌ চৰাই মই এনেই ওপৰলৈ উঠি গৈছিলোঁ পিছফালে দেখিলোঁ একদম ভাটৌ চৰাই উৰি আছে একদম জাক মানে কি ক'ম মানে মই বুজাব নোৱাৰোঁ মানে ইমান ফূৰ্তি হৈছে নহয় দেখি পানি মানে তেহেঁতক মানে খেদি কেতিয়াও নিদিওঁ বাৰু সেইটো হ'বই নোৱাৰে কিন্তু মই তেহেঁতক উৰি থকা দেখি ইমান ভাল লাগিছে মই মাজে মাজে আহা মাতি আছোঁ তেহেঁতক অহা হ'লে এজনী একদম ধৰি ল'লোহেঁতেন এয়া চাওকচোন বাৰু কলগছৰ ওপৰত কেনেকৈ উঠি আছে গোটেইকেইজনী ভাটৌ ইমান ধুনীয়া লাগিছে আগতে আমাৰ ঘৰত এটা ভাটৌ পুহিছিল আগতে কথা ক'বও জানিছিলে মানে সেইকাৰণে মানে ভাটৌলৈ বেলেগ এটা মৰম এটা আছে আৰু দেখিবলৈও যে ইমান ধুনীয়া নহয় এইসোপা চাওকচোন অল্পনে সোপা বাৰু বহুত হ'ল এতিয়া এটা ৰাতি মই এটা ৰেচিপি বনাইছিলোঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰিবলৈ লৈছোঁ চাওকচোন বাৰু এয়া চাওক মই মাছ লৈ লৈছোঁ সৰু মাছ ইয়াতে বহুত কিচিম মাছ সোমাই আছে কিচিম বোলে দনিকণা হওক মিছা মাছ হওক সৰু মাছ ধেৰ সোমাই আছে মই এনেকৈ চিনি নাপাওঁ আৰু ইয়াতে মই হালধি নিমখ জলকীয়া নহৰু আদা সকলোবোৰ দি মিঠাতেল অলপ দি পানি মই অলপ ভালদৰে একদম মিক্স কৰি লৈছোঁ ভালদৰে আৰু কলপাতটো মানে অলপ গৰম কৰি ল'লোঁ আৰু এইফালে মাছ ফ্ৰাই কৰি ৰাখিছোঁ আৰু মই প্ৰথমতে এনেকৈ গেছত দিছিলোঁ এনেকৈ পূৰা টাইটকৈ ঢাকি পানি কিন্তু নহ'ব পাছত মই জুইলৈ আনিলোঁ পানী অলপ দি পাতটো মই মানে যিটো মাছৰ টোপোলা বনাইছিলোঁ টোপোলাটো তাতে মই ভৰাই দিছোঁ আৰু বহুত দেৰি উতলাই আছোঁ বহুত দেৰি মানে আৰু চেক কৰি থাকোঁ পানীটো কমি গৈছে নেকি কেনেবাকৈ আকৌ পাতটো জ্বলি যাব নাই সেইটো কাৰণে মই চেক কৰি আছিলোঁ যদি অলপ কমি যোৱা দেখে তেতিয়া মই অলপ পানী দি দিছিলোঁ তাৰপৰা এয়া আৰু একদম হৈ গ'ল আৰু এয়া ৰেডি
পাতত দিয়া মাছ কাৰ কাৰ ফেভৰেট বাৰু জনাবচোন মোৰ হ'লে বহুত ফেভৰেট তাতে অলপ খৰিচা হ'ব লাগে বহুত ভাল লাগে কিন্তু আমাৰ মায়ে খৰিচা নাখায় কাৰণে মই খৰিচা দিব নোৱাৰিলোঁ বাৰু এনেকৈও বহুত টেষ্টি লাগিছিলে বহুত টেষ্টি মানে ভালদৰে মাছকেইটা একদম পিটিকি লৈ পিঁয়াজ দি জলকীয়া ভোট জলকীয়া এটা নেমু অলপ চেপি খোৱাহে কথা আৰু কাৰ কাৰ মুখত পানী আহিছে বাৰু আৰু তাৰপিছতে মই এটা কুকাৰ লৈছোঁ কুকাৰত মই এয়া কচু আনি থৈছিলোঁ আমাৰ বাৰীয়ে কচু হয় কোমলীয়া কোমলীয়া কচু আৰু দুদিনমানৰ পিছত কচু খাবলৈ নাপাম নাইকিয়া হৈ যাব কচুখিনি সেইকাৰণে বোলো আজি কচুকে খাই লওঁ মই বিলাহী পুৰি লৈছোঁ জলকীয়াকেইটাও পুৰি ল'লোঁ নহৰু আদা আৰু অলপ জালুক লৈছোঁ বাছ ইমানে আৰু কিছুমানে এনেকৈ কাটি মেলি দিয়ে মই কাটি নিদিলোঁ আৰু এনেকৈয়ে ডাইৰেক্ট দি দিছোঁ আৰু একো নাই এনেও সিজিবই গলি যাব সেইকাৰণে তেনেকৈ দি দিছোঁ কুকাৰটো গৰম হওঁতে মই এই কচুখিনি ভৰাই দিলোঁ আৰু এয়া পুৰি লোৱা বিলাহীকেইটা বাকলিবোৰ গুচাই লৈছোঁ অলপ অলপকৈ কিন্তু গোটেইবোৰ গুচাব নালাগে দেই পুৰা পুৰা গোন্ধ এটা আহিব লাগে ভাল লাগে আৰু এতিয়া মই এয়া জালুক নহৰু আদা যিবোৰ আছিলে সকলোবোৰ দি দিলোঁ আৰু নিমখ অলপ দি পানি এতিয়া একদম লৰাই একো নাই দিয়া দেই মই একো নাই দিয়া লৰাই থাকিম আৰু হালধি নিমখ দি পানি পানী অলপ দি দিম আধা কাপমান পানী হ'ব বেছিও নিদিওঁ তেনেকৈ আৰু সিজাই থাকিম আচাৰ যে ভৰাইছিলোঁ ভোট জলকীয়া পূৰা কামত আহিছে মই পূৰা য'তেই পাওঁ তেনেকৈ পিটিকা চিটিকা হ'লে মই দিয়েই দিওঁ আৰু তেলে চেলে হেঁতি পানি আৰু খাই বহুত ভাল লাগে আৰু এতিয়া এনেও ঠাণ্ডা দিন সোমাইছে জ্বলা পিটিকা এনেকুৱাবোৰ খাই বহুত ভাল লাগে সেইকাৰণে আজি পূৰা মই পিটিকাই বনাইছোঁ ৰাতি বনাইছিলোঁ এয়া পিটিকা বনাই পূৰা খোৱাহে কথা আৰু এতিয়া আকৌ ঘূৰি আহিলোঁ আজি ভিডিঅ'টোলৈ আৰু আজি এয়া চাওক চাই অলপ আনিছোঁ মানে এইবোৰ পোকে ধৰে নাই কোমতে পাতবোৰ এডোখৰ খাই দিয়ে ভাল নালাগে সেইটো কাৰণে আগতীয়াকৈ চাই অলপ দি দিব লাগে দেউতাহঁতক দেখিছোঁ আগতে আৰু সেইটো কাৰণে ময়ো কৰিছোঁ আৰু যি ভাবিছোঁ আৰু যেনেকৈ দেখিছোঁ আৰু তেনেকৈ কৰি গৈ আছোঁ ফুটছাই অলপ ঢালি দিছোঁ আৰু মোৰ ইয়াতে জলকীয়া পুলিও বহুত লগাই থোৱা আছে ভোট জলকীয়া পুলি সেইটো কাৰণে ভোট জলকীয়াতটো ফুটছাই দিবই লাগিব নহ'লে বহুত পোকে খাব আৰু সেইকাৰণে দি দিছোঁ আৰু এইবিলাক পালেং হয় পালেং গুটি ছিটিয়াইছিলোঁ আৰু ওলাইছে পালেংবোৰ মোৰ লুকটো চাই ভয় নাখাব মই ৰাতিপুৱা সদায় এনেকৈয়ে থাকোঁ তাৰমানে মোৰ বেমাৰ নুগুচে সেইটো কাৰণে মই পূৰা ঠাণ্ডাত মানে থাকিবলৈ বেয়া পাওঁ কাম নকৰিলেও নহয় সেইটো কাৰণে মই পূৰা সৰু ব্লেংকেট এখন আছে ধুনীয়াকৈ ডিঙিয়ে চিঙিয়ে ঢাকি লৈ একদম মেৰিয়াই লৈ কাম কৰি থাকোঁ আৰু ৰ'দটো পিছফালে চাওকচোন ওলাইছে অলপকৈ এতিয়ালৈকে পিছে মা উঠাই নাই বাৰু হ'ব মা বেছি দেৰিলৈকে শুই থাকিলে মই ভাল পাওঁ মানে তেতিয়া মা উঠিলে মানে অকণমান চাহ তাহ বনাবগৈ লাগে ভিতৰলৈ হৈ যায় নাই যদি মা নুশুতে বাহিৰৰ কামবোৰ হৈ যায় সেইটো কাৰণে অলপ টাইম শুই থাকক বুলিয়ে মই ভাবোঁ আৰু এয়া চাওকচোন লাই পুলি ছিটিয়াইছিলোঁ লাই চাওকচোন ইমান ঘন হ'ল মোৰ দিয়াটো ভুল হ'ল আচলতে এতিয়া কিন্তু এইখিনিও এটা প্ৰফিট আছে এনেকৈ শিপাই চিপাই বইল কৰি খাব লাগে তাৰো বেলেগ এটা সোৱাদ সেইটো কাৰণে মই শিপাই চিপাই একদম মাজে মাজে অলপ উঘালি দিছোঁ একো নাই আৰু এতিয়া লাই শাকৰ পুলিও পালোঁ ৰুলোও ইমান দিগদাৰ নাই এনেকৈয়ে আৰু খাব পাৰিম এতিয়া আৰু এনেকৈ উঘালি লৈছোঁ আৰু মাইনাই যে এনেকৈ বইল খাই খুব ভাল পায় আৰু আজিকালি ময়ো ভাল লগা হৈছে মানে এনেকৈ শাক পাচলিবিলাক বইল খাই ভাল লাগে আজিকালি মই সেইটো কাৰণে এইকেইদিন বইল বনাইছোঁ বাৰু আজি এইখিনি ৰাতিকৈ বনাম বুলি উঘালি ল'লোঁ ৰাতিপুৱাই চাওকচোন ইমানখিনি উঘালি লৈ শিপাই চিপাই সিজাম মই এইখিনি যিহেতু একেবাৰে কোমলীয়া ন শিপাই চিপাই সিজালেও একো প্ৰব্লেম নাই আৰু এইয়া ৰ'দ ওলালে মানুহজনী উঠিবলৈ পাওঁহে ছাগলীকেইটাও একদম বে চিঞৰি থাকে সেইটো কাৰণে একদম সোনকালে ছাগলীকেইটাকো উলিয়াই দিছোঁ যা মানে একেবাৰে ৰ'দত থৈ দিম আৰু এতিয়া ৰ'দ ওলাইছে নহয় তেহেঁতক তাতে থৈ দিম তেহেঁতৰ মানে চিঞৰি থাকে নাই এনেকৈ চিঞৰি থাকিলে ভাল নালাগে কাৰণে উলিয়াই দিলোঁ আৰু বাহিৰলৈ সেইদিনা লগাইছিলোঁ যে ৰঙালাও গুটি দিছিলোঁ যে এয়া ওলালে ৰঙালাও মাজে মাজে মোৰ এইডোখৰ ঝাৰু দি থকা হয় মানে ইমান ধূলি হৈ অহা যোৱা হৈ থাকে যে আৰু এতিয়া ঠাণ্ডা দিন সোমাইছে মানে একদম ধূলি আহোঁৱে কৰি থাকে নেকি একদম যেতিয়াই তেতিয়াই অকল ধূলিয়ে হৈ থাকে সোমাবলৈ চেণ্ডেলত ধূলি আহিব খিৰিকী বা ধূলি সোমাব ভিতৰৰ গোটেইবোৰ বস্তু ধূলি হয় আৰু মই আনিবলৈ গৈছিলোঁ গোবৰ যি ঘৰলৈ মই গোবৰ আনিবলৈ গৈছিলোঁ সেই ঘৰত চক নাই কি ফুলি আছে
মানে এইটো এটা অন্যই আৰু মানে ছানফ্লাৱাৰে হয় কিন্তু অলপ বেলেগ ধৰণৰ কিছুমান গছত এটাই ফুলে ন ডাঙৰ হৈ পিনি এইটো অলপ বেলেগ হয় কিন্তু বৰ ধুনীয়া লাগিলে দেই মই গুটি অলপ আনিব লাগিব তেহেঁতৰ পচাম অলপ ইমান ধুনীয়াকৈ ফুলি আছে চাওক না গোটেই হালধীয়া হৈ পিনি আৰু পিছফালে সেইখন বাগান দেখিছে নাই বাৰু বাগানখন মানে বেলেগ ধুনীয়া দৃশ্য দেই মানে মোৰ ভাল লাগে মানে মোৰ বাগান চাগান থাকিলে মানে একদম বহুত ভাল লাগে দেখিবলৈ ইয়াতে এজোপা শিলিখা গছ আছে শিলিখা গছজোপা সদায় পাত পৰি থাকে নাহাৰিলেও হয় মানে পিছবেলা হাৰিলেও হয় বা দুদিনৰ মূৰত এদিন হাৰিলেও হয় কিন্তু মনটোৱে নামানে যে পাত পৰি থকা দেখিলেই মানে একদম সাৰি পেলি গোটাই থৈ দিওঁ এনেকুৱা নিচিনা লাগে আৰু এনেকৈ সাৰি মেলি থওঁ আৰু মই মানে বাহিৰৰ কামবিলাক চব আজৰি হৈ পিনি মই ভিতৰৰ কাম কৰোঁগৈ সেইকাৰণে বাহিৰবোৰ কাম আগে কৰি লৈছোঁ ৰ'দ নিদিয়া আগতে চব সাৰি মেলি চফা কৰি পিনি ভিতৰত যিখিনি কাম আছে তাৰপৰা ভিতৰত ধৰিমগৈ আৰু ইয়াতে মই কেইবাটাও বেঙেনা পুলি লগাইছিলোঁ আৰু মই চাইডে এনেকৈ লাঠি লগাই দিছিলোঁ কাৰণ কুকুৰে খুচৰে নহ'লে আৰু এতিয়া ভালকৈ বাচা দেখিলোঁ আৰু লাঠিকেইটা আঁতৰাই দিছোঁ আৰু এতিয়া আহিলোঁ ভিতৰৰ কামতে প্ৰথম ভিতৰৰ কামলৈ আহিলে প্ৰথম কামটো হৈছে বাচন ধোৱা সকলোৰে প্ৰথম কামটো হয় বাচন ধোৱা কাম হয় আৰু মই ভালদৰে বাচনখিনি মাজি লৈ পিনি বেচিনটো ভালদৰে মই একদম চাবোন মাৰি ধুনীয়াকৈ চফা কৰি লওঁ তাৰপৰা এখনকৈ ধুনীয়াকৈ ধুই থাকোঁ বা বাচন কমকৈ ওলাই দুজনী মানুহ কাৰণে মই ৰাতিয়ে কেতিয়াবা ধুই থওঁ কিন্তু কেতিয়াবা গাটো বেছি বেয়া লাগিলে ৰাতি নুধুওঁগৈ আৰু ৰাতিপুৱা ধুম বুলি থৈ দিওঁ কিন্তু থৈ দিলে আচলতে থাকি যায় সেইটো কাৰণে লগালগ কৰিব লাগে আৰু এতিয়া মোক কৰি যে অকণমানো ভাল লগা নাই তথাপিতো উপায় নাই কৰিবই লাগিব সেইকাৰণে কৰি আছোঁ আৰু বাচন ধোৱা কামটো যদি লগালগ হৈ নাযায় ন এটাৰ পিছত এটা পাছত আহিয়ে থাকে কাম কৰি থাকিলে এটা পাছত ওলাই থাকে সেইটো কাৰণে লগৰ কাম লগতে কৰি দিব লাগে আৰু মই যেতিয়াই মানে গা নোধোৱাৰ আগত মানে চব লেতেৰা কাম কৰিবলৈ ভাল পাওঁ সেইটো কাৰণে মই যিমান চাফাই কাম আছে কিচেন চাফা হওক যি নহওক গেছৰ ষ্টভ হওক সকলোবিলাক মই চফা কৰি লওঁ গা নোধোৱাৰ আগতে আৰু এনেকৈ তেল পৰিলে যে একদম আঠা হৈ যায় না সেইটো কাৰণে লগালগ চফা কৰিব লাগে আৰু এইটো নহয় যে মই ৰাতিপুৱা উঠি একদম এনি টাইম কামেই কৰি থওঁ সেইটো নহয় মই মাজতে ৰেষ্ট লওঁ ভিডিঅ'ত দেখুওৱা মতে নহয় আচলতে মাজে অলপ ৰেষ্ট লওঁ এয়া আছিল আজি ভিডিঅ'টো যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে আজি আপোনালোক মোৰ ভিডিঅ'টো নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব ইমান টাইমে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ লাভ ইউ অল বাই